ভেৰগাঁও মহকুমাৰ সন্মুখত এটি 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰাখিছে। আমাৰ প্ৰধান দাবী হৈছে অসমৰ আদিবাসীসকলক প্ৰায় স্বাধীনোত্তৰ কালৰে পৰাই দাবী কৰি অহা অসমৰ আদিবাসীসকল যিবিলাক ওৰাং মুণ্ডা সান্থাল উৰিয়া খিৰিয়া কোল বিল ভূমিজ পৰ্জা চাওৰা ইত্যাদি জনগোষ্ঠী আছে, যিবিলাক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ জনজাতিৰ মৰ্যাদা লাভ কৰি ফালে তেওঁলোকে জনজাতিৰ সুবিধা ভোগ কৰি আছে, সেই জনগোষ্ঠীবোৰক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আমি দাবী কৰি আহিছোঁ। আৰু সেই সূত্ৰে স্বাধীনোত্তৰ কালৰে পৰাই যদিও অসমত এই আদিবাসীসকলে জনজাতিৰ কাৰণেই যি দাবী কৰি আহিছে সেয়া চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আহিছে, কিন্তু আজি কুপতি সেই জনজাতিৰ প্ৰক্ৰিয়া তেওঁলোকে আগবঢ়াই লৈ যাব পৰা নাই। গতিকে আজিৰ ধৰ্ণা কাৰ্যসূচীত আমাৰ মুখ্য দাবী হৈছে যে এই 2020 বৰ্ষৰ ভিতৰতেই অসমৰ ওৰাং মুণ্ডা সান্থাল উৰিয়া খিৰিয়া কোল বিল ভূমিজ পৰ্জা চাওৰা ইত্যাদি যিমানবোৰ জনজাতীয় মূলৰ জনগোষ্ঠীসমূহ আছে তেওঁলোকক 2020 বৰ্ষৰ ভিতৰতে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে। দ্বিতীয়তে অসমৰ নামক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা একমাত্ৰ চাহ উদ্যোগ, সেই চাহ উদ্যোগত যুগ যুগ ধৰি বসবাস কৰি অহা চাহ শ্ৰমিকসকলে তেওঁলোকৰ ন্যূনতম মজুৰি দাবী কৰি অহাৰ পিছতো তেওঁলোকে পোৱা নাই, সেয়া দুৰ্ভাগ্যজনক কথা। ভাৰতৰে বিভিন্ন ৰাজ্যত অৱস্থিত চাহ বাগিচাসমূহত তেওঁলোকে 250ৰো বেছি টকা তেওঁলোকে মজুৰি হিচাপে পায়, কিন্তু অসমত বৰ্তমানে মূল্যবৃদ্ধিৰ যি যুগ সেই যুগতো তেওঁলোকে মাত্ৰ 167 টকাত মজুৰি পায়, যিটো মজুৰিৰে এটা পৰিয়াল ভৰণ পোষণ কৰাটো অসম্ভৱ। যাৰ কাৰণে আজি আমাৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ ল'ৰা ছোৱালীবিলাকক পঢ়া লিখা ইত্যাদিত আগবঢ়াই লৈ যাব পৰা নাই। যাৰ কাৰণে অসমৰ যি শিক্ষাৰ হাৰ সেই শিক্ষাৰ হাৰৰ তুলনাত যদি চাবলৈ যোৱা যায় বাগিচা অঞ্চলৰ যুৱক যুৱতী বা ল'ৰা ছোৱালীৰ শিক্ষাৰ হাৰ তেনেই নগণ্য, প্ৰায় নাই বুলি ফালে ক'ব পাৰি। গতিকে আজি বাগিচাৰ শ্ৰমিকসকলৰ শৈক্ষিকে আৰম্ভ কৰি আৰ্থ সামাজিক দিশ উন্নয়নৰ কাৰণে তেওঁলোকৰ ন্যূনতম যি মজুৰি 351 টকা, যি ন্যূনতম মজুৰি অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পল্লৱ লোচন দাস, বৰ্তমান তেওঁ সাংসদ, তেওঁ ন্যূনতম মজুৰি সংশোধনী আইনৰ তেওঁ এজন প্ৰণেতা আছিল আৰু তেওঁ নিজে নিৰ্ধাৰণ কৰি লৈ থৈ গৈছিলে যে ন্যূনতম মজুৰি 351 টকা 33 পইচা হ'ব লাগে। কিন্তু আজি কুপতি বিজেপি চৰকাৰে তেওঁলোকে নিৰ্ধাৰণ কৰা সেই 351 টকা 33 পইচা ন্যূনতম মজুৰি প্ৰযোজ্য কৰিব নোৱাৰা কথাটো দুৰ্ভাগ্যজনক কথা। গতিকে আজিৰ ধৰ্ণাৰ বিজেপি নেতৃত্বাধীন চৰকাৰক সোঁৱৰাই দিছোঁ যে তেওঁলোকে নিৰ্ধাৰণ কৰাৰ লগতে প্ৰতিশ্ৰুতি দিয়া সেই 351 টকা 33 পইচাৰ ন্যূনতম মজুৰি তেওঁলোকে অতি সোনকালে প্ৰযোজ্য কৰিব লাগে। দ্বিতীয়তে হ'ল আমাৰ অসমৰ বিভিন্ন আদিবাসী পৰিয়ালসমূহ যুগ যুগ ধৰি তেওঁলোকে নিজেই জংঘল ভাঙি মাটিত বসবাস কৰি তেওঁলোকে জীৱিকা উপাৰ্জন কৰি আছে, কিন্তু অন্যান্য জনগোষ্ঠীবোৰে সেই মাটিবোৰৰ ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হৈছে, কিন্তু আদিবাসীসকলে সেই মাটিৰ যুগ যুগ ধৰি বসবাস কৰি অহা সেই মাটি কিন্তু তেওঁলোকে ম্যাদী পট্টা পোৱা নাই। সেইকাৰণে আমি আজি দাবী কৰিছোঁ যে অতি শীঘ্ৰে অসম চৰকাৰে তেওঁলোকে সেয়া প্ৰতিশ্ৰুতি দিছিল যে যদি অসমত বিজেপি চৰকাৰ আহে তেতিয়াহ'লে অসমৰ আদিবাসীসকলৰ পৰিয়ালসমূহক তেওঁলোকৰ প্ৰাপ্য ম্যাদী পট্টা তেওঁলোকে প্ৰদান কৰিব, কিন্তু আজিলৈকে তেওঁলোকে সেয়া কাম কৰা নাই। উজনি আৰু নামনি অসমত যদিও 2-এটা পৰিয়ালক ম্যাদী পট্টা প্ৰদান কৰি দায় সামৰিছে, গতিকে তেওঁলোকে সমান্তৰালভাৱে সকলো আদিবাসী ৰাইজক তেওঁলোকৰ যি প্ৰাপ্য ম্যাদী পট্টা তেওঁলোকে অতি শীঘ্ৰেই দিব লাগে। গতিকে আমাৰ সেয়া তৃতীয় দাবী। চতুৰ্থতে অসমৰ যি আদিবাসীসকল তেনেই শোষিত নিষ্পেষিত লুণ্ঠিত তেনেই পিছপৰা, তেওঁলোকৰ আৰ্থ সামাজিক ব্যৱস্থাৰ পৰাই আৰম্ভ কৰি শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক তেওঁলোক তেনেই পিছ পৰি আছে। গতিকে তেওঁলোকক উন্নয়নৰ কাৰণেই অন্যান্য জনগোষ্ঠীবোৰক যেনেকৈ ৰাভা হাছং দিছে, কমতাপুৰ স্বায়ত্ত শাসন পৰিষদ দিছে, এতিয়া আমাৰ এই অঞ্চলত BTR দিছে, আমি স্বাগতম জনাইছোঁ। ঠিক তদ্ৰূপ আদিবাসীসকলৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে আদিবাসী কল্যাণ পৰিষদ গঠন কৰিব লাগে। আৰু
জনগোষ্ঠীৰ প্ৰমাণপত্ৰ জাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগে গতিকে আজিৰ ধৰ্ণাৰ জৰিয়তে আমাৰ এই মুখ্য দাবীসমূহ অসম চৰকাৰ তথা ভাৰত চৰকাৰক দাবী জনাইছোঁ যদিহে তেওঁলোকে 2020 বৰ্ষৰ ভিতৰত তেওঁলোকে 2016 চনত প্ৰতিশ্ৰুতি দি অহা এই প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰে তেতিয়াহ'লে আমি 2021 যি বিধানসভা নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত আমি কিন্তু বিজেপি চৰকাৰক পুলিয়ে পক্ষে নিৰ্মূল কৰি তেওঁলোকক অসমৰ পৰা আমি চিৰ বিদায় দিবলৈ সাজু হৈছোঁ।